My dear students, I welcome you to my class. Today, my topic is correction of errors. It is very important for SSLC examination. Also, it is important for various competitive exams. A few sentences usually found in the question papers will be done now. ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই পাঠত তোমালোকক ভুল বাক্য কেনেকৈ শুধৰণি কৰা হৈছে এই সম্পৰ্কে আমি আলোচনা কৰিম। মই এতিয়া কেইটামান বাক্য তোমালোকৰ আগত দি যাম, তোমালোকে মন কৰি যাবা আৰু ভালদৰে বুজি ল'বলৈ চেষ্টা কৰিবা। See this sentence. It can rain tonight. এই বাক্যটোত অক্সিলাৰি ভাৰ্ব কেন ইয়াৰ ব্যৱহাৰটো শুদ্ধ হোৱা নাই। কেনটোত সাধাৰণতে ডিটাৰমিনেশ্যন, দৃঢ়তা, নিশ্চয়তা আদি নিহিত হৈ থাকে। বাক্যটোৰ মতে ইট কেন ৰেইন টু নাইট, তাৰমানে ক'ব খুজিছে আজি ৰাতি বৰষুণ হ'ব পাৰে। ইয়াত কেন ব্যৱহাৰ কৰাৰ কাৰণে বৰষুণ যে হ'বই ই এটা নিশ্চয়তা বুজাইছে, কিন্তু বৰষুণ যে হ'বই এইটোত নিশ্চিত হ'ব নোৱাৰে, কাৰণ নহ'বও পাৰে। সেইকাৰণে ইয়াত কেনৰ ব্যৱহাৰটো অশুদ্ধ হৈছে। ইয়াত মেটো লগাব লাগিব, মে অক্সিলাৰি ভাৰ্ব মেৰ ব্যৱহাৰ হ'ব লাগিব। তাৰমানে শুদ্ধ বাক্যটো হ'ব ইট মে ৰেইন টু নাইট। নেক্সট চেণ্টেন্স, দ্য কেটলছ ৱেৰ গ্ৰেজিং ইন দ্য ফিল্ড। এই বাক্যটোত দ্য কেটলছ ইয়াত বহুবচন কৰা হৈছে এছটো যোগ কৰি, কিন্তু মন কৰিবা কেটল শব্দটো নিজেই বহুবচন, গতিকে ইয়াক আৰু বেলেগে এছ লগাই বহুবচন কৰিব দৰকাৰ নাই। যেনেদৰে দ্য পুলিচ ইও বহুবচন, ইয়াত আকৌ দ্য পুলিচেছ কৰিব দৰকাৰ নাই। গতিকে শুদ্ধ বাক্যটো হ'ব দ্য কেটল ৱেৰ গ্ৰেজিং ইন দ্য ফিল্ড। পিছৰ বাক্যটো চোৱা, এপলছ আৰ গুড টু বি ইটেন। টু বি ইটেন মানে খাবলগীয়া। এতিয়া মই অসমীয়াত কৈছোঁ, খাবলগীয়া এটা আম, আমি ইংৰাজীত ক'ম আ মেংগো টু বি ইটেন। লিখিবলগীয়া এখন চিঠি, আ লেটাৰ টু বি ৰিটেন। এতিয়া গুড টু বি ইটেন, ঠিক তেনেদৰে গুডটো খোৱা বস্তু নহয়, ইয়াকতো খাব নোৱাৰি। গতিকে এই বাক্যটোৱে অৰ্থটো কিবা অদ্ভুত অৰ্থ প্ৰকাশ কৰিছে। সেইকাৰণে আমি বাক্যটো শুদ্ধ কৰিবলৈ হ'লে এপলছ আৰ গুড টু ইট এনেদৰে শুদ্ধ কৰিব লাগিব। এই বাক্যটো চোৱা, আই হেভ ন' পেন টু ৰাইট। টু ৰাইট এইটো হ'ল ইনফিনিটিভ। এই ইনফিনিটিভটোৱে পেন নাউনটোক কোৱালিফাই কৰিছে। এনেদৰে ইনফিনিটিভে যেতিয়া নাউনক কোৱালিফাই কৰে তেতিয়া ইয়াৰ পিছত এটা এপ্ৰপ্ৰিয়েট প্ৰেপজিশ্যন ব্যৱহাৰ কৰিব লাগে। আমি কলমেৰে লিখোঁ, সেইকাৰণে ইয়াত এপ্ৰপ্ৰিয়েট প্ৰেপজিশ্যনটো হ'ব উইথ। গতিকে শুদ্ধ বাক্যটো হ'ব আই হেভ ন' পেন টু ৰাইট উইথ। Now see this sentence. He is painting the house with a view to sell it. এই বাক্যটোত with a view to ইয়াত টু প্ৰেপজিশ্যন হৈ ব্যৱহাৰ হৈছে। প্ৰেপজিশ্যনৰ পিছত থকা ভাৰ্ব ING ফৰ্মত থাকে, যেনে there was no problem in finding out the house. গতিকে শুদ্ধ বাক্যটো হৈছে হি ইজ পেইণ্টিং দ্য হাউচ উইথ এ ভিউ টু চেলিং ইট। কিন্তু এই বাক্যটো মন কৰা, আই এম ৰেডি টু গ'। ইয়াত আই এম ৰেডি টু গ'য়িং হোৱা নাই, কাৰণ টু গ' ইনফিনিটিভহে, প্ৰেপজিশ্যন নহয়।
এই বাক্যটো মন কৰা। No sooner she had said it than she burst into tears. এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ল তাই কথাটো কোৱাৰ লগে লগে তাই ধাৰাসাৰে চকুলো টুকিলে। No sooner ই হ'ল এডভাৰ্ব। এডভাৰ্বেৰে বাক্য আৰম্ভ হ'লে বাক্যটোৱে প্ৰশ্নবোধক ইণ্টাৰগেটিভ ৰূপ লয়। গতিকে শুদ্ধ বাক্যটো হ'ল No sooner had she said it than she burst into tears. Next sentence. The teacher as well as the students are discussing the matter. এই বাক্যটোত দুটা সাবজেক্ট আছে, দ্য টিচাৰ আৰু দ্য ষ্টুডেণ্টছ। এই দুয়োটা সাবজেক্ট লগ লগাইছে এজ ৱেল এজে। এজ ৱেল এজে যেতিয়া দুটা সাবজেক্ট লগ লগায় তেতিয়া বাক্যটোৰ ভাৰ্ব প্ৰথম সাবজেক্টটো মতেহে ব্যৱহাৰ হয়। গতিকে ইয়াত ভাৰ্ব আৰ নহয় ইজ হ'ব লাগিব, যিহেতু দ্য টিচাৰ ছিংগুলাৰ নাম্বাৰ। গতিকে শুদ্ধ বাক্যটো হ'ল দ্য টিচাৰ এজ ৱেল এজ দ্য ষ্টুডেণ্টছ ইজ ডিছকাছিং দ্য মেটাৰ। এই বাক্যটো মন কৰা। দ্য ফাৰ্মাৰ ৱৰ্কছ ভেৰি হাৰ্ডলি। হাৰ্ডলি এই ৱৰ্ডটোৱে প্ৰকৃততে নেগেটিভ মিনিংহে বুজায়, কিন্তু বাক্যটো মতে খেতিয়কজনে কঠোৰ পৰিশ্ৰম কৰে। গতিকে ইয়াত হাৰ্ডলি নহয় এডভাৰ্ব ফৰ্ম হাৰ্ডহে ব্যৱহাৰ হ'ব। এতিয়া শুদ্ধ বাক্যটো হ'ল দ্য ফাৰ্মাৰ ৱৰ্কছ ভেৰি হাৰ্ড। নেক্সট চেণ্টেন্স। A hotel can provide fooding and lodging. প্ৰকৃত ফ্ৰেজটো হ'ল ফুড এণ্ড লজিং। ফুডিং বুলি ইংৰাজীত কোনো শব্দ নাই। গতিকে শুদ্ধ বাক্যটো হ'ল এ হোটেল কেন প্ৰভাইড ফুড এণ্ড লজিং। শেষৰ বাক্যটো চোৱা। লাষ্ট ইয়েৰ আই হেড গান টু লণ্ডন। এই বাক্যটোত টেন্সৰ ভুল হৈছে। ই হ'ব লাগে পাষ্ট ইনডেফিনিট টেন্সৰ। গতিকে বাক্যটো হ'ব লাগে লাষ্ট ইয়েৰ আই ৱেণ্ট টু লণ্ডন। ছাত্ৰ ছাত্ৰীসকল, আমি এনেদৰে পৰৱৰ্তী পাঠত আৰু বহু বাক্য আলোচনা কৰিম। আমি সাধাৰণতে ইংৰাজী কওঁতে বা লিখোঁতে অনেক সৰু সুৰা ভুল ত্ৰুটি কৰি যাওঁ। এইবিলাক শুধৰণি কৰিবলৈ আমি যত্ন কৰিম। আজিলৈ আমাৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।